আলী, ৰহমান, মহম্মদ, ইছলাম সকলো মুছলমান যুৱক খালি ধৰ্ষণ কাণ্ড কৰে নেকি কওকচোন। হুম আমাৰ সমাজৰ কিছু সংখ্যক মূৰ্খ, কিছু সংখ্যক জানুৱাৰে এনেকুৱা ধৰণৰ লাভ জেহাদ কৰিব আৰু হিন্দু ছোৱালীক মানে ভাল পোৱা কৰিব, কৰি কিনে লাষ্টত যাই কিনে মাৰ্ডাৰ কৰিব, ধৰ্ষণ কৰিব আৰু আমাৰ গোটেই মুছলমান সমাজৰ মানে বদনাম কৰিব। গাইজ, সকলো ধৰণৰ মুছলমানক মই আহ্বান কৰিছো, আপোনালোকে নিজৰ নিজৰ গ্ৰামত, নিজৰ নিজৰ পৰিয়ালত, নিজৰ নিজৰ স্কুল কলেজ যিবিলাক আছে সকলোতে আপোনালোকে চাই চিন্তি ৰাখিব, যাতে কোনো ধৰণৰ মুছলমান যুৱক হিন্দু ছোৱালীৰ পিছে পিছে নুঘুৰে আৰু যাতে হিন্দু ছোৱালীক যাতে এনেকুৱা ধৰণৰ টাৰ্গেট কৰিব নোৱাৰে। আজি চাওক, কিছু সংখ্যক আমাৰ মুছলমান যুৱক এনেকুৱা কাম কৰিছে আৰু আমাৰ গোটেই মুছলমান সমাজৰ বদনাম হৈছে। আৰু এনেকুৱা ধৰণৰ যদি কোনো ধৰণৰ ঘটনা, এনেকুৱা ধৰণৰ যাতে কোনো মানুহ যাতে কৰাৰ চেষ্টা নকৰে, আৰু যাতে কোনোবাই যদি কৰে ডাইৰেক্ট চিধা পুলিচক ইনফৰ্ম কৰিব, যাতে আইনক আমি অৱগত কৰিব পাৰো। আৰু সকলোৱে নিজে নিজে অলপ সজাগ হ'ব লাগিব, যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে কোনেও কৰিব নোৱাৰে। থেংক ইউ।